নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে নতুন পিঠাৰ ৰেচিপি আপোনালোকে ঘৰত এইদৰে বিহুত বনাব পাৰিব। বহুত বেছি সোৱাদ লগাও হয় আৰু কম বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ কেৰাহীত এবাটিৰ দৰে এবাটি পানী দি দিছোঁ। এতিয়া ইয়াতে মই সামান্য পৰিমাণৰ নিমখ দি দিম। ইয়াত মই আধা বাটি গুড় দি দিছোঁ। মিঠা আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে। গুড়খিনি মিহিকৈ কাটি দিব। টেষ্টি পিঠা আপোনালোকে বিহুত এইদৰে বনাব পাৰিব। ইয়াত মই এচামুচ ঘি দি লওঁ। ৰিফাইনো দিব পাৰে। এতিয়া গুড়খিনি গলি যোৱালৈ মই এইখিনি উতলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গুড় উতলিছে দেখিছেনে? এইদৰে গুড়খিনি গলি যোৱালৈ উতলাই ল'ব। এতিয়া ইয়াতে মই আধা বাটি নাৰিকলৰ গুড়ি দি দিছোঁ। যিকোনো নাৰিকলৰ গুড়িয়ে দিব পাৰে, কেঁচা বা শুকান। মই কেঁচা নাৰিকলৰ গুড়ি দি দিছোঁ। 2 মিনিট সময় মিডিয়াম ফ্লেমত মই উতলাই লওঁ। মই 2 মিনিট সময় নাৰিকলখিনিও এইদৰে উতলাই ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দি দিম। ইয়াত মই এচামুচ জোখত বগা তিল দিছোঁ, থাকিলে দিব। বহুত বেছি সোৱাদ লগা হয় পিঠাটো। এবাটি পিঠাগুড়ি দি দিছোঁ। পানী আৰু পিঠাগুড়ি সমান সমান জোখত দিব। এবাটি পানী ল'লে এবাটি পিঠাগুড়ি ল'ব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইদৰে এতিয়া এইখিনি ডাঠ হোৱালৈ এইদৰে মই কেৰাহীখনত লৰাই থাকিম। আপোনালোকে গুড়ৰ ঠাইত চেনিৰেও বনাব পাৰে, কিন্তু গুড় দিলে সকলোৱে খাব পাৰিব, সেইকাৰণে মই গুড়েৰে বনাইছোঁ। আৰু যদি একেবাৰে মিঠা নাখায় তেতিয়া নিমখেৰে বনালেও হৈ যাব। তেতিয়া গুড়ো দিব নালাগে, চেনিও দিব নালাগে। এইখিনি দেখিছেনে? এইদৰে ডাঠ হৈ আহিব। গেছৰ ফ্লেমটো এইদৰে ল'ত ৰখাই আপোনালোকে এইখিনি ডাঠ কৰি ল'ব। আমি আটা যিদৰে ড'টো ৰেডি কৰি লওঁ, সেইদৰে এইখিনি ডাঠ হৈ আহিব। এইখিনি দেখিছেনে? এইদৰে ডাঠ হৈ আহিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। মই পিঠাৰ মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব বিহুত। এতিয়া এইখিনি বহুত বেছি গৰম হৈ আছে, সেইকাৰণে মই হেতাখনেৰে এইদৰে মঠাৰ দৰে এইদৰে মঠি আছোঁ। অলপ ঠাণ্ডা হ'লে হাতেৰে মঠি ল'ম। এতিয়া মই অলপ ঠাণ্ডা হৈছে, হাতত অলপ ঘি লগাই লৈছোঁ। লৈ এইখিনি এইদৰে মঠি ল'ম। টেষ্টি পিঠা এইদৰে এইখিনি মই ভালদৰে মঠি ল'লোঁ। এইদৰে ভালদৰে মঠি ল'ব। এতিয়া ইয়াৰে পিঠাৰ শ্বেপ দি যাম। আপোনালোকে ডাঙৰ সৰু যিটো জোখত বনায়, মই বেছি সৰুও নকৰোঁ। এইদৰে অলপ পিচি দিব। দেখিছেনে? এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। আৰু এটা দেখাই দিছোঁ। এইদৰে প্ৰথমতে গোলকৈ লাডুৰ দৰে কৰিব, অলপ এইদৰে হেঁচি দিব। মই আপোনালোকক 3টা দেখাই দিলোঁ। এইদৰে গোটেই পিঠাকেইটা এইদৰে মই ৰেডি কৰি ল'ম।
এয়া মই প্ৰথমতে ইমানখিনি পিঠা ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বেছি গৰম কৰিব নালাগে, অলপ গৰম হওঁতে এইদৰে পিঠাকেইটা দি যাব। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাব। প্ৰথমতে যিমানখিনি পাৰি সেইদৰে পিঠা দি দিব। দিয়ে লৰাই নিদিব। এইদৰে ল' ফ্লেমত আপোনালোকে 2 পৰা 3 মিনিট সময় থৈ দিব। এতিয়া মই এয়া দেখিছেনে ধুনীয়াকৈ ফুলি আহে। এইদৰে লুটিয়াই দিব। এইদৰে আৰু মই 2 মিনিট সময় থৈ দিম। এয়া মোৰ প্ৰথম পিঠাকেইটা এইদৰে ভজা হৈ গ'ল। এইদৰে অলপ ৰংচঙীয়াকৈ ভাজিব। এয়া দেখিছেনে এইদৰে। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া মই দ্বিতীয় পিঠাকেইটা একেদৰে ভাজি ল'ম। দিয়ে লৰাই নিদিব। এইদৰে 2 মিনিটমান সময় থৈ দিব। এইদৰে 2 মিনিট সময় আপোনালোকে থৈ দিব। 2 পৰা 3 মিনিট সময় থ'ব। থ'লে ছাইডবোৰ অলপ ৰংচঙীয়াৰ দৰে হৈ আহিব। তেতিয়া এইদৰে লুটিয়াই দি দিব। এয়া দেখিছেনে বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব। আকৌ এইদৰে 2-3 মিনিট সময় থৈ দিব। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এয়া দেখিছেনে এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা এইদৰে মই ভাজি ৰেডি কৰি ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়। এটা আপোনালোকক মই দেখাই দিছোঁ। একেবাৰে বাহিৰটো মচমচীয়া হয়, ভিতৰটো কোমল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বিহুত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।